এই কথাবিলাক বুজিবৰ কাৰণে যেতিয়া চেষ্টা কৰিছিলোঁ তেতিয়া দেখিছিলোঁ যে কিয় আমাৰ পাহাৰীয়া ৰাজ্যকেইখনে আমাৰ অসমৰ মাটি দখল কৰে। তেতিয়া মই বুজি উঠিছিলোঁ যে এইটো এটা ঐতিহাসিক ঘটনা, এইটো এটা অত্যন্ত বাস্তৱিক ঘটনা আৰু এই ঘটনাটো ঘটাটো অত্যন্ত স্বাভাৱিক এটা ঘটনা। কেলে এই ঘটনাটো স্বাভাৱিক? আপোনালোকে সকলোৱে জানে যে আমাৰ কাষৰীয়া এইকেইখন ৰাজ্য জনজাতি ৰাজ্য। ইমান দিন ধৰি তেওঁলোকৰ কেৰেক্টাৰ বা তেওঁলোকৰ চৰিত্ৰ আছিলে জনজাতীয় চৰিত্ৰ, কিন্তু বিভিন্ন কাৰণত তেওঁলোকে ইতিমধ্যে জনজাতীয় চৰিত্ৰৰ পৰা যথেষ্ট পৰিমাণে ঊৰ্ধত উঠিছে। লাহে লাহে ক্ৰমাগতভাৱে দিন যোৱাৰ লগে লগে তেওঁলোকৰ হাতলৈ টকা পইচা আহিছে, তেওঁলোকৰ হাতলৈ পুঁজিও আহিছে আৰু তেওঁলোকৰ চৰিত্ৰটো সেই মানুহবিলাকৰ উঠি অহা চামটোৰ উদীয়মান শ্ৰেণীটোৰ চৰিত্ৰটো ইতিমধ্যে মধ্যবিত্ত শ্ৰেণীত পৰিণত হৈছে। আৰু যেতিয়া শিক্ষিত আৰু মধ্যবিত্ত শ্ৰেণীত পৰিণত হৈছে, তেওঁলোকৰ কাৰণে পাহাৰৰ টিঙনাটোত একদম থিয় পাহাৰৰ ওপৰত সদায় বসবাস কৰাটো তেওঁলোকৰ কাৰণে এতিয়া আৰু সম্ভৱ হৈ থকা নাই। কাৰণ তেওঁলোকক এতিয়া সমতল ভূমি লাগে, তেওঁলোকক উৎপাদন কৰা ঠাই লাগে, তেওঁলোকক অধিক উপাৰ্জন কৰাৰ ঠাই লাগে। এই সামাজিক ৰাজনৈতিক কথাটো বুজি নোলোৱাকৈ আমি অসম নাগালেণ্ডৰ সীমা সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ, আমি অসম মিজোৰামৰ সীমা সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ, আমি অসম অৰুণাচল বা অসম মেঘালয়ৰ সীমা সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ। সেইকাৰণে মই অসমৰ প্ৰত্যেকজন ব্যক্তিক, সচেতন মানুহবিলাকক, অসমৰ সাংবাদিক সমাজক, অসমৰ প্ৰশাসনক আৰু অসম চৰকাৰক, বিশেষকৈ পলিচি মেকাৰবিলাকক মই অনুৰোধ জনাইছোঁ যে এই আন্তঃৰাজ্যিক সীমান্তৰ সমস্যাটোৰ প্ৰশ্নটো যদি আপোনালোকে বুজি উঠিবলৈ হয়, আমি সকলোৱে এই 3খন বা 4খন ৰাজ্যৰ আমাৰ চুবুৰীয়া ৰাজ্যবিলাকৰ যি ডেভেলপমেণ্ট, তেওঁলোকৰ মানুহৰ যি শ্ৰেণী চৰিত্ৰৰ বিকাশ, তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰ বিকাশ আৰু মধ্যবিত্ত শ্ৰেণীৰ উদ্ভৱ, এই প্ৰশ্নটো তেওঁলোকে সঠিকভাৱে বুজি উঠিব লাগিব। যিহেতু এই জনজাতি ৰাজ্যবিলাকত ইতিমধ্যে মধ্যবিত্ত শ্ৰেণীৰ বিকাশ ঘটিছে, মই আকৌ এবাৰ কৈছোঁ, তেওঁলোকে পাহাৰৰ টিঙনা য'ত খেতি বাতি কৰিবলৈ যথেষ্ট কষ্ট বা উৎপাদন যথেষ্ট পৰিমাণে নহয়, সেই অঞ্চলবিলাকত থকাটো তেওঁলোকৰ কাৰণে সম্ভৱ নহয়। তেওঁলোকে সম্প্ৰসাৰণ বা এগ্ৰেছনৰ পিনে যোৱাটো তেওঁলোকৰ কাৰণে অৱধাৰিত হৈ পৰিছে। তেওঁলোকে বহলিবলৈ মানে স্বাভাৱিক ধৰণে তেওঁলোকে বহলিবলৈ বাধ্য হৈছে আৰু সেই বহলিবলৈ বাধ্য হোৱাৰ পৰিণতিত অসমৰ মাটিবিলাক আমাৰ হাতৰ পৰা গৈ তেওঁলোকৰ দখললৈ গুচি গৈছে। এতিয়া এই সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰশ্নটো সঠিকভাৱে উপলব্ধি নকৰাকৈ আমি অসম মিজোৰামৰ সীমান্ত সমস্যাটো সমাধান কৰাটো সম্ভৱ নহয়। তাতকৈ সম্ভৱ নহয় মিজোৰামৰ লগত নাগালেণ্ড আৰু মিজোৰাম, বাকী দুখন ৰাজ্যৰ কথা মই নকওঁৱেই, বাকী দুখন ৰাজ্যত ইমান বেছি বিদ্ৰোহাত্মক কাৰ্যকলাপ নাই, কিন্তু নাগালেণ্ড আৰু মিজোৰামৰ এই সমস্যাটো সমাধানৰ লগত কিন্তু সম্পূৰ্ণৰূপে তেওঁলোকৰ বিদ্ৰোহী চৰিত্ৰৰ এটা সম্পৰ্ক আছে। সেইকাৰণে মই আপোনালোকক এই যিটো প্ৰেছ ৰিলিজ দিছোঁ, ইয়াত আপোনালোকে দেখিবলৈ পাব ৰাইজৰ দলৰ সংবাদমেল অসম মিজোৰাম সংঘাতৰ দিনপঞ্জী। মই গোটেই ঘটনাটোৰ এটা ঐতিহাসিক বিৱৰণ আপোনালোকৰ হাতত তুলি দিছোঁ। 1875 চনৰ পৰা কেনেকৈ এই ঘটনাবিলাক সংঘটিত হৈছে, মিজোৰামৰ বিদ্ৰোহ, মিজোৰামত হোৱা দুৰ্ভিক্ষ বা মৌতাম, মিজোৰামৰ স্বাধিকাৰ সংগ্ৰাম, 1972 চনত মিজোৰামক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা, 1986 চনত ৰাজ্য হিচাপে ঘোষণা আৰু 1987 চনৰ পৰা ৰাজ্যৰূপে গণ্য কৰা হোৱা, আৰু তাৰ পৰৱৰ্তী সময়তো মিজোৰামৰ মানুহবিলাকৰ যি বিদ্ৰোহী আৰু স্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামৰ প্ৰতি তেওঁলোকৰ যিটো একাগ্ৰতা, সেই গোটেই প্ৰশ্নবিলাক মই এটা এটাকৈ আপোনালোকৰ সন্মুখত তুলি ধৰিছোঁ। আৰু সেই তুলি ধৰি কিয় এই সমস্যাটো অত্যন্ত জটিল এটা সমস্যা, সেই জটিল সমস্যাটো মই আপোনালোকৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ।